এভৰিৱান মোৰ চেনেল আছামিজ গাৰ্ল দেৱপ্ৰিয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি এটা পবিত্ৰ দিন। আজি হৈছে ৰাখী পূৰ্ণিমা আৰু আজিৰ দিনটোতে বায়েকে ককায়েক বা ভায়েকক ৰাখী পিন্ধায়, অৰ্থাৎ ৰাখী পিন্ধায় কাৰণ ৰক্ষা কৰিবলৈ ইজনে সিজনক, সেইবাবে। আৰু আজি আমাৰ ঘৰতো ভণ্টিয়ে পিন্ধাব ককায়েকহঁতক ৰাখী, আৰু আমাৰ বেটীয়েও পিন্ধাব এবাৰ প্ৰথম ৰাখী। দেখুৱাই যাম আপোনালোকক। এয়া বেটী, এইফালে বেটা স্কুল ওলাই আহিলে, স্কুললৈ যাব আৰু ৰাখী পিন্ধি পিনে। এইফালে ভণ্টিয়ে ৰেডি কৰি থৈছে, ভাল চাল ধূপ জ্বলাইছে। কৈ দিয়া কিবা। এই ইউটিউব চেনেল এটা নতুনকৈ খুলিছে, চাব আপোনালোকে। স্বামী ষ্টেপ বেয়া পাবহি। তোমাক পিন্ধাবা দেই বেটা, তোমাক পিন্ধাবা। পাপা ভনী এইটো জিলমিলৰ ভনী সেইটো মিঠাইকেইটা বিচাৰে নাপায়, কালি থলে এনেকে নকৰে। ভণ্টি কি কম কৈছিলা নহয়, কি ক'ব লাগিব ভণ্টি? বেটা ভণ্টি কি ক'ব? এতিয়া টুটু মই কৈ দিছোঁ দাদা 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 এইটো দাদা পাছত পিন্ধিব ন। মিঠাই গা চাচোন ক'ত আছে, বিচাৰি পোৱা না। তাৰ হাতত পিন্ধাই দিয়া, তাৰ হাতত ধৰি ভনী ওচৰলৈ যাব লাগিব। তাৰ হাতত ধৰাই সেইফালে বটকা ফুলে চাই আছে, বটকা ফুলে চাই আছে। বেটি তুলি ফুনিব লাগিব, তুলি ফুনি কৰে। এতিয়া কি কৰিম? অকণমান আঙুলি এটা বান্ধি লোৱা নেকি? এটা তুমি ধৰি যা থাক। মই ধৰিছোঁ, তাইক লগাই লোৱা আঙুলি অকণমান লগাই লোৱা ন। বাওঁ হাত হৈছে ৰংটো লগাই দিলে, তাৰপিছত বেটাৰ মাথাটো ওচৰত দিম। মাথাটো ওচৰত দি দে, মাথাটো ওচৰত দি দে। হাতখন দি দে, এইখন 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 এখন দে। একো নাই একো নাই, দাদা দাদা এইটো দাদা 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 ভণ্টিক দি দিয়া পিঠা, মিঠাইটো নোখোৱাই দিলে। হাতত দিয়া, হাতত দিয়া এনেকে। এইয়া ভণ্টিয়ে পইচা চুৱে ন। মখা নিচা দি দিয়া, দি দিয়া ওচৰত দিয়া। এনে লগাই চহা মাৰি লাগি থাকিব, চহা মাৰি লাগি অকণমান দে। আমি যামেই এতিয়া আগতলে। তিনিবাৰ দিব লাগিব।
বেটি কা লুলু কা বেটি কৈ দিয়া লুলু কৈ দিয়া খাওঁ আজিৰ দিনটোত কেনেকৈ পাৰ কৰিলোঁ কি হ'ল কি কৰিলোঁ আজিৰ দিনটোত সেয়া যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাব আৰু আমাৰ বেটীৰ যিহেতু এতিয়া ৰাখি বান্ধিব পৰা হোৱা নাই সেইবাবে মানে মই বেটী হৈ আৰু বান্ধি দিছোঁ আৰু যিহেতু মোৰো কোনো ভাই ককাই নাই মই কেতিয়াও আগতে এনেকৈ ৰাখি বান্ধি পোৱা নাই সেইবাবে মোৰো অলপ মানে হাত চাত কঁপিছে আৰু বান্ধি পোৱা নাই যে হ'লেও আৰু কৰিলোঁ ইয়াত ভিডিঅ'টো ইয়াতে থাকিব বেটীহঁতি পিছত আৰু ডাঙৰ হ'লে চাব পাৰিব আশা ৰাখিছোঁ আপোনালোকেও মোৰ এই ভিডিঅ'টো চাই ভাল পাব আৰু যিহেতু মোৰ কথা কোৱাৰ ইমান অভ্যাস নাই সেইবাবে মই মানে কথাবোৰ ইমান ভালকৈ মিলাই ক'ব নাজানো আপোনালোকে বেয়া নাপাব যদি ভাল পায় মোৰ এই চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ইমানতেই আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ